আচলতে ৰ'দেই আছিল মানুহজন। কোমল কাঁচিয়লি ৰ'দ, দুপৰীয়াৰ দেই পৰিণীয়া ৰ'দ, ডাৱৰেৰে খেলি থকা ৰ'দ, নতুন দীপ্তিৰ ৰ'দ, আবেলিৰ হেলনীয়া ৰ'দ, পশ্চিমত সোণৰ খনিবোৰ খান্দি উলিওৱা ৰ'দ, সকলোখিনিয়ে আছিল মানুহজনৰ। ৰ'দৰ দৰেই তেওঁ উত্তাপ দিছিল আৰু পোহৰাই দিছিল প্ৰত্যয় এজনৰ নহয়, অজস্ৰজনৰ, সমগ্ৰ জাতিৰ। আৰু যেতিয়া তেওঁৰ জীৱনৰ উঠানমাবোৰক লিৰিকি বিদাৰি চাইছিলোঁ, তেতিয়াতো এনে লাগিছিল যেন কোনোবা সাধুৰ কোঁৱৰকহে জুমি চাইছোঁ। অথচ ৰ'দৰ দৰে সঁচা আছিল মানুহজন। হাঁহৰটো কথাই ক'ব নালাগে, ৰ'দৰ দৰেই প্ৰচণ্ড আছিল। বণিজৰ লখিমী আইক বিচাৰি বিচাৰি মানুহজন পাইছিলগে নিজৰ ঠাইখনৰ পৰা বহু আঁতৰৰ এখন গভীৰ অৰণ্য। সেই হাবিয়নিৰ পৰাই বতাহ এজাকে বুকুচাত লৈ আহিছিল এটা সাধু কথা। আৰু আমি মুখামুখি হৈছিলোঁ অৰণ্যখনৰ নিৰ্জনতাৰ, মানুহজনলৈ অহা আইৰ সোঁৱৰণিৰ, দুৰ্যোগৰ সোঁৱৰণিৰ, আইৰ ভাষালৈ অহা ধুমুহাৰ সোঁৱৰণিৰ। তালৈ উৰি আহিছিল হুমুনিয়াহবোৰ, খংবোৰ, আৰু আহিছিল আইৰ বাবে জীৱন দিয়াৰ বুকুদাত সংকল্প, আৰু সেই সংকল্পই অনা আনন্দ, প্ৰশান্তি। গোটেইবোৰে এনেকৈ জুমুৰি দি ধৰিছিল যে চকুলো সৰিছিল মানুহজনৰ। আচহুৱা সাধুটোৱেই ক'লে সেই চকুলোত হেনো লুণীয়া পানীৰ এটা টোপো নাছিল, আছিল কেৱল ফিৰিঙতি আৰু ফিৰিঙতি। দুখ, হুমুনিয়া, খং, আনন্দ, প্ৰত্যয়, এইবোৰৰ ফিৰিঙতি। ছাইবোৰে হেনো তাত দম বান্ধিছিল। সেইবোৰেই হৈছিল গৈ গোসানী সজা মাটিৰ দেহ। আৰু সাধুটোৱে আঙুলিয়াই দিয়াৰ আগতেই আমি তাত বিচাৰি পালোঁ অন্তৰৰো অন্তৰ প্ৰদেশ। ফাইলাক বহাগৰ দৰে এতিয়া ৰূপৰ জুই জ্বলিল ভাষাটো। কেতিয়াবা দপদপ, কেতিয়াবা উমি উমি। সাধু কথা কোৱা আইতাবোৰে ফুচফুচাই ক'লে অৰণ্যখনে হেনো তেতিয়া হ'ল স্বজাতি প্ৰেমৰ উৰ্বৰ ভূমি। সাধুটো লাহে লাহে আৰু আচহুৱা হ'ল। সেই ৰূপৰ জুইতেই সেউজীয়া হৈ পৰিল তেওঁৰ আঙুলিবোৰ। সেই আঙুলিৰে এতিয়া ভাষাত, কৃষ্টিত কঠীয়া পাৰিলে মানুহজনে। তাতেই সনা পিটিকা হ'ল ভাষা ৰূপৰ জুই, মানুহবোৰৰ বুকুত থকা জুইৰ। শব্দবোৰে এতিয়া ৰ'দ দিলে। কেতিয়াবা মোৰ আপোনাৰ দেশৰ স্বাভিমানৰ দৰে কাঁচিয়লি ৰ'দ দিলে, মাজে মাজে বুঢ়ী আইৰ সাধুৰ দৰে আধা টোপনি আধা দি থকক আনিলে। শব্দবোৰতে বেলি ঢলি পৰা সময়খিনিক কঢ়িয়াই আনিলে। আন কেতিয়াবা শব্দৰ ৰ'দে হাঁহিকে আঠে বেঠে আদৰিলে, আমাক ভাকুট কুটাই দিলে। নতুন দীপ্তিৰ ৰ'দেৰে জাতিক জাতীয় উৎসৱ, জাতীয় নায়কৰ দৰে সোণৰ খনি বিচাৰি দিলে। তীৰ বিৰণিৰে আমাক আটাইকে জগাই দিলে। কেতিয়াবা আকৌ মধ্যাহ্নৰ সূৰ্যৰ দৰে ব্যংগৰ চুকেৰে আমাক দেই পুৰি নিলে। দুখ, সুখ, ৰং, খং একেলগ কৰা বাঁহীৰ দৰে এই ৰ'দজাককে আমি কেতিয়াবা বুলিলোঁ ৰসৰাজ, আৰু আন কেতিয়াবা বুলিলোঁ সাহিত্যৰথী। আৰু এদিন যেতিয়া আউসী আহিল, সমগ্ৰ জাতি যেতিয়া আন্ধাৰত বুৰ গ'ল, তেতিয়াতো আমি তেওঁৰ শব্দবোৰকেই আৱৰাই থাকিলোঁ। তেওঁৰ শব্দৰেই জাতিৰ সূৰ্য বীৰ্যক সুঁৱৰি থাকিলোঁ। আৰু তেনেকৈয়ে দুভাগ ৰাতিও সন্মুখৰ বাটবোৰ আপোনা আপুনি পোহৰ হৈ পৰিল। বুকুৰ ভিতৰৰ কোনোবা এখিনিৰ পৰা মাত এটা আহিল। মাতটোৱে ক'লে, শুনিছেনে? এই মানুহজনেই আমাৰ আপোনৰো আপোন,
আমাৰ লুইতখনৰ দৰে, আমাৰ পাহাৰ ভৈয়ামৰ দৰে, আমাৰ পথাৰ শস্য শ্যামলা কৰা ৰ'দ বৰষুণৰ দৰে, আমাৰ বহাগৰ দৰেই আপোন। আচলতে পাহৰণি, মৃত্যু এনে কোনো শব্দই নাই তেওঁৰ বাবে। ইমানেই আপোন। ৰ'দৰ দৰে মানুহজন, টগবগ বহাগৰ দৰে মানুহজন, ইমানেই আপোন, ইমানেই আপোন আমাৰ।